নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: চিকেন নেক সুৰক্ষিত কৰিবলৈ অসমক অবৈধ দুৰ্গ নিৰ্মাণৰ পৰিকল্পনা চলিছে নেকি? ৫ লাখ বিঘা ভূমি দখলমুক্ত কৰিবলৈ এইবাৰ সাজু চৰকাৰ। কাৰ কাৰ নাম তালিকাত অন্তৰ্ভুক্ত? অসম নাগালেণ্ড সীমান্তত CRPF-ৰ ওপৰত কিয় হ'ল নগা দুষ্কৃতিকাৰীৰ আক্ৰমণ? ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত $6 বিলিয়ন বৃহৎ খহনীয়া। মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ ৩ তাৰিখ আৰু ইংৰাজী 16 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। চিকেন নেক সুৰক্ষিত কৰাৰ লক্ষ্য, অসমত নিৰাপত্তাৰ অবৈধ দুৰ্গ আৰু 4খন নতুন বিমানবন্দৰৰ পৰিকল্পনা। দেশৰ উত্তৰ পূৰ্বাঞ্চলক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ চিকেন নেক বা শিলিগুৰি কৰিডৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। দেওবাৰে লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে চীন আৰু ম্যানমাৰৰ ভৌগোলিক অৱস্থানলৈ লক্ষ্য ৰাখি সমগ্ৰ উত্তৰ পূব ভাৰতত কৌশলগত আন্তঃগাঁথনি এক শক্তিশালী জাল তৈয়াৰ কৰা হৈছে। কালি মৰাণত উদ্বোধন কৰা জৰুৰীকালীন অৱতৰণ সুবিধা ইয়াৰ এক অন্যতম উদাহৰণ, য'ত যুদ্ধ বিমান আৰু সামৰিক পৰিবহণ বিমান সহজে অৱতৰণ কৰিব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে পশ্চিম অসমৰ সুৰক্ষাৰ বাবে ধুবুৰীত এটা নতুন সেনা ছাউনী স্থাপন কৰা হৈছে। ইয়াৰ উপৰি মাজুলী, ডিফু, উমৰাংচু আৰু মানসত 4টা নতুন বিমানবন্দৰৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে অতি সোনকালে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সৈতে এক বুজাবুজি চুক্তিত অৰ্থাৎ MOU স্বাক্ষৰ কৰিব। পৰিবহণ ব্যৱস্থা অধিক সুচল কৰিবলৈ গুৱাহাটীৰ ৰিং ৰোড, বাইহাটা চাৰিআলি, তেজপুৰ পথৰ 4লেনযুক্তকৰণ আৰু শিলচৰ, শ্বিলং, গুৱাহাটী দ্ৰুতবেগী ঘাইপথৰ দৰে বৃহৎ প্ৰকল্পৰ কামো অগ্ৰাধিকাৰৰ ভিত্তিত আগবঢ়াই নিয়া হ'ব। 1962 চনৰ ইতিহাসৰ পুনৰাবৃত্তি নহ'বলৈ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পলাশ শিমলুৰ মেলা আৰু উতনুৱা মন। ধৰালৈ নামি আহিল ৰঙীন ফাগুন। শীতৰ জৰতা ভাঙি প্ৰকৃতিৰ বুকুলৈ পুনৰ নামি আহিছে ফাগুন। অসমীয়া বছৰটোৰ একাদশ মাহ ফাগুন কেৱল এটা ঋতু নহয়, ই এক অনন্য অনুভূতি আৰু সৃষ্টিৰ তাৰণা। উদং পথাৰ, ধূলিয়ৰী বাট আৰু পচুৱা বতাহৰ মাজতো ফাগুনে কঢ়িয়াই আনিছে বসন্তৰ আগজাননী। চৌদিশে এতিয়া পলাশ, মদাৰ আৰু শিমলুৰ ৰঙা ৰঙৰ মেলা। প্ৰকৃতিৰ বুকুত অৰণ্যৰ জুই জ্বলাই পলাশৰ হাঁহিয়ে বাটৰুৱাৰ মন মুহিবলৈ সক্ষম হৈছে। ফাগুনৰ পচুৱা বতাহে গছৰ শুকান পাত সৰুৱাই প্ৰকৃতিক এক ৰিক্ত ৰূপ দিলেও ই মানুহৰ মনবোৰক চঞ্চল আৰু উতনুৱা কৰি তোলে। কবি শিল্পীৰ বাবে অনুপ্ৰেৰণাৰ উৎস এই ফাগুনে কঢ়িয়াই আনে দৌল উৎসৱৰ ফাকুৰৰ ৰং, মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ আনন্দ। ফাগুনৰ এই উৰুঙা মনে এতিয়া সকলোকে আগন্তুক ৰঙালী বিহুৰ স্বপ্ন দেখুৱাইছে। ৰিক্ততাৰ মাজেৰে পূৰ্ণতাৰ প্ৰতিশ্ৰুতি দিয়া ফাগুন এতিয়া প্ৰতিজন অসমীয়াৰ বাবে এক নতুনত্বৰ আৱেগ হৈ পৰিছে। এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাত গড়ৰ আক্ৰমণত গৃহৰক্ষী জোৱানৰ মৃত্যু, আন এজন আহত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত দেওবাৰে দুপৰীয়া এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত এজন গৃহৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এজন বনকৰ্মী গুৰুতৰভাৱে আহত হয়। মৃত জোৱানজন নগাঁও জিলাৰ জুৰিয়াৰ বাসিন্দা চাহাবুদ্দিন বুলি চিনাক্ত কৰা হৈছে। বনাঞ্চলখনৰ বৰদলনি শিবিৰত কৰ্তব্য পালন কৰি থকা অৱস্থাতে গড়টোৱে হঠাতে দুয়োৰে ওপৰত জঁপিয়াই পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চাহাবুদ্দিনক কহৰা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আনহাতে আহত বনকৰ্মী ৰমেন বৰাক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈও প্ৰেৰণ কৰা হয়। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গড়টোৰ গতিবিধিৰ ওপৰত এতিয়া তীক্ষ্ণ নজৰ ৰখা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ নট এ হিৰোৰ বিশ্ব প্ৰিমিয়াৰ, দৰ্শকৰ বিপুল সমাদৰ। আন্তৰ্জাতিক খ্যাতিসম্পন্ন অসমীয়া পৰিচালিকা ৰীমা দাসৰ শেহতীয়া ছবি নট এ হিৰোৱে বাৰ্লিন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ 2026ত বিশ্ব প্ৰিমিয়াৰ দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ অভিনেতা, অভিনেত্ৰী আৰু কলা কুশলীৰ সৈতে ৰীমা দাসে মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দি এই বিশেষ মুহূৰ্তটো উদযাপন কৰে। নগৰীয়া জীৱনৰ পৰা আঁতৰি পৈতৃক গাঁৱলৈ অহা এজন কিশোৰৰ মানসিক সংঘাত, পুৰুষত্বৰ ধাৰণা আৰু অচিনাকি পৰিৱেশত নিজৰ বিচাৰি পোৱাৰ কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে। প্ৰিমিয়াৰৰ অন্তত ৰীমা দাসে কয় যে নট এ হিৰোৱে কিশোৰসকলক এজন পুৰুষ ব্যক্তি হিচাপে গণ্য কৰি তেওঁলোকৰ আৱেগিক জটিলতাসমূহক অতি সংবেদনশীলতাৰে উপস্থাপন কৰিছে। বাৰ্লিন মহোৎসৱৰ জেনেৰেশ্যন শাখাৰ এই মুকলি পৰিৱেশে এই ছবিখনৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰে। উল্লেখযোগ্য যে এয়া ৰীমা দাসৰ বাৰ্লিনত প্ৰদৰ্শিত তৃতীয়খন ছবি। ইয়াৰ পূৰ্বে তেওঁ ভিলেজ ৰকষ্টাৰ্ছ আৰু বুলবুল কেন সিং ছবি দুখনে বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনত অভিনয় কৰা সুকন্যা বৰুৱা আৰু হুমান ভাৰ্গৱ দাসেও এই যাত্ৰাক তেওঁলোকৰ বাবে এক বিৰল অভিজ্ঞতা বুলি অভিহিত কৰে।
এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ গোলাঘাটত উত্তপ্ত পৰিস্থিতি অসম নাগালেণ্ড সীমান্তত CRPF-ৰ ওপৰত নগা দুষ্কৃতিকাৰীৰ আক্ৰমণ গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ চেইনপুৰত দেওবাৰে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় বিবাদমান সীমান্ত অঞ্চলত এক অবৈধ পেট্ৰল পাম্প পুনৰ মুকলি কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ফলত একাংশ নগালোকে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী অৰ্থাৎ CRPF-ৰ ওপৰত আক্ৰমণ চলায় উল্লেখযোগ্য যে এই পেট্ৰল পাম্পটো পূৰ্বতে দুইখন ৰাজ্যৰ প্ৰশাসনৰ নিৰ্দেশত বন্ধ কৰা হৈছিল কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ অনুমতি অবিহনে ইয়াক পুনৰ মুকলি কৰা হয় প্ৰাপ্ত খবৰ অনুসৰি CRPF-ৰ এটা দলে উক্ত পেট্ৰল পাম্পটো বন্ধ কৰিবলৈ যোৱাৰ সময়তে চোকা অস্ত্ৰ লাঠি আৰু কেটেপাৰে সজ্জিত এডাল নগালোকে জোৱানসকলক আগুৰি ধৰে আৰু আক্ৰমণ চলায় আক্ৰমণৰ তীব্ৰতা ইমানেই আছিল যে সশস্ত্ৰ বাহিনীটো ঘটনাস্থলীৰ পৰা পিছুৱাই আহিবলৈ বাধ্য হয় এই ঘটনাই সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলত এক তীব্ৰ আতংক আৰু উত্তেজনাৰ সৃষ্টি কৰিছে চুতীয়া ছাত্ৰ সন্থাৰ দৰে কেইবাটাও সংগঠনে এই কাৰ্যক গৰিহণা দিছে আৰু সীমান্তবাসীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰা দেখা যায় এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ মুখ্যমন্ত্ৰীৰ হুংকাৰ অহা 5 বছৰত 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব সাজু হৈছে তালিকা ৰাজ্যৰ চৰকাৰী ভূমি আৰু বনভূমি সুৰক্ষিত কৰাৰ বাবে পুনৰ এক কঠোৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগন্তুক 5 বছৰত অসমৰ প্ৰায় 5 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হ'ব এইবাৰ কেৱল উচ্ছেদেই নহয় বৰং পৰিকল্পিতভাৱে চিনাক্ত কৰা হৈছে প্ৰতিজন বেদখলকাৰী প্ৰশাসনৰ হাতত তালিকা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰশাসনে প্ৰতিজন বেদখলকাৰীৰ নাম তেওঁলোকে বাস কৰা গাঁৱৰ নাম আৰু দখল কৰি থকা বনভূমি বা ফৰেষ্ট ভূমিৰ বিতং তালিকা প্ৰস্তুত কৰিছে এই তালিকাৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বিভিন্ন প্ৰান্তত চলিব বিশাল উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা চৰকাৰী মাটিত অবৈধ দখল কোনো কাৰণতে সহ্য কৰা নহব ভূমি অধিকাৰ কেৱল খিলঞ্জীয়া আৰু বৈধ ভূমিহীন লোকৰ বাবেহে সংৰক্ষিত থাকিব উচ্ছেদৰ এই প্ৰক্ৰিয়া অহা 5 বছৰ ধৰি অবিৰতভাৱে চলি থাকিব বুলি তেওঁ জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ এই কঠোৰ স্থিতিৰ পিছতে এতিয়া বেদখলকাৰীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় চৰকাৰৰ এই বিশেষ পদক্ষেপে অসমৰ ভূখণ্ড সুৰক্ষিত কৰাৰ লগতে প্ৰকৃতি আৰু বনভূমি সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ আকৌ নগাৰ বাতৰি নগাৰ সন্ত্ৰাস নগাৰ ৰেল লাইন চুবগৈ নেকি চুঙাজানত নগাৰ আগ্ৰাসনক লৈ সৰুপথাৰৰ তীব্ৰ প্ৰতিবাদ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি সীমান্তবাসীৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে নৱমিলনপুৰ গাঁৱলৈ সোমোৱা পথত নগাই চৌখেবি নামেৰে এখন পকী আদৰণি গেট স্থাপন কৰি অঞ্চলটোত নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ অংশ বুলি দাবী কৰিছে ইয়াৰ বিৰুদ্ধে আয়োজিত এক প্ৰতিবাদী সভাত অংশ লৈ অসম জাতীয় পৰিষদৰ নেতা ৰাজীৱ কোনে চৰকাৰক কঠোৰ সমালোচনা কৰা দেখা যায় তেওঁ কয় যে চৰকাৰৰ নিৰপেক্ষতাৰ বাবে নগাৰ সাহস বাঢ়িছে আৰু এনেদৰে চলি থাকিলে অতি সোনকালে নগাই 2 কিলোমিটাৰ নিলগত থকা ৰেল লাইনলৈকে দখল কৰি ল'ব প্ৰতিবাদকাৰী ৰাইজে CRPF-ৰ সলনি অসম বেটেলিয়ন নিয়োগ কৰা আৰু অবৈধ গেটখন উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ প্ৰাৰ্থী বাছনিৰ বাবে 18 ফেব্ৰুৱাৰীত অসমলৈ প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ ৰাজনৈতিক তৎপৰতা তুংগত ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ অহা 18 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনি সমিতিৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰাৰ পিছত ইয়াত তেওঁৰ প্ৰথম অসম ভ্ৰমণ এই ভ্ৰমণকালত প্ৰিয়ংকা গান্ধীৰ গুৱাহাটীৰ ৰাজীৱ ভৱন আৰু মানৱেন্দ্ৰ শৰ্মা চৌহদত ধাৰাবাহিকভাৱে কেইবাখনো গুৰুত্বপূৰ্ণ ৰুদ্ধতাৰ বৈঠকত অংশ ল'ব প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে 18 ফেব্ৰুৱাৰীৰ দিনৰ 11:30 তেওঁৰ দলৰ নিৰ্বাচনী সমিতিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি জিলা সভাপতিসকল আৰু বিধায়কসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হ'ব 19 ফেব্ৰুৱাৰীত তেওঁ সাংসদসকল আৰু বিভিন্ন বিভাগৰ অধ্যক্ষসকলৰ সৈতে আলোচনা কৰি বিয়লি দিল্লীলৈ ৰাওনা হ'ব আগন্তুক নিৰ্বাচনৰ বাবে যোগ্য প্ৰাৰ্থী বাছনি কৰা আৰু মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণে নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ নিউয়ৰ্ক ফেশ্বন উইকত সংযুক্তা দত্তৰ চমক বিশ্ব দৰবাৰত জিলিকিলে অসমীয়া মেখেলা চাদৰ বিশ্ব ফেশ্বনৰ অন্যতম কেন্দ্ৰবিন্দু নিউয়ৰ্ক ফেশ্বন উইকত পুনৰবাৰ সগৌৰৱে প্ৰদৰ্শিত হ'ল অসমৰ গৌৰৱ মেখেলা চাদৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই তেওঁৰ শেহতীয়া বস্ত্ৰ সম্ভাৰ কুঁৱলী দা মিষ্টৰ জৰিয়তে আমেৰিকাৰ ৰানৱেত অসমীয়াৰ শিপাৰ গোন্ধ বিলাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মেগা ফেশ্বন ইভেণ্টত কোটছ আৰু চাৰ্গিঅ হডছনৰ দৰে বিশ্ববিখ্যাত ডিজাইনৰ মাজত সংযুক্তা দত্তৰ সৃষ্টিৰাজে লাভ কৰে বিপুল সমাদৰ বিশেষভাৱে উল্লেখনীয় যে নিউয়ৰ্কৰ ৰেম্পত যেতিয়া মডেলসকলে অসমীয়া হস্ততাঁতৰ বস্ত্ৰ পৰিধান কৰি খোজ দিছিল তেতিয়া নেপথ্যত বাজি আছিল জুমুই আৰু গোৱালপৰীয়া লোকগীতৰ সুৰ ডিজাইনাৰগৰাকীয়ে নিজেও পৰম্পৰাগত মেখেলা চাদৰ পৰিধান কৰি মঞ্চত উপস্থিত হয় য'ত খোদিত আছিল সগৌৰৱে অসমীয়া বুলি এই প্ৰদৰ্শনৰ জৰিয়তে অসমীয়া ৰেচম আৰু শিপিনীসকলৰ নিপুণতাক আন্তৰ্জাতিক স্তৰত এক নতুন মাত্ৰা প্ৰদান কৰা হৈছে অনাগত দিনত অসমৰ হস্ততাঁত শিল্পক বিশ্বৰ চুকে কোণে চিনাকি কৰি দিয়াৰ লক্ষ্যৰে এই যাত্ৰা অব্যাহত ৰাখিব বুলি ডিজাইনাৰগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে
এতিয়া এই আমি পৰৱৰ্তী খবৰটোলৈ ব্ৰহ্মপুত্ৰৰ 57 মিটাৰ গভীৰতাত চলিব ৰেল মটৰ 5 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব দেশৰ প্ৰথমটো জলৰ তলেৰে যোৱা যমজ সুৰংগ অসমৰ যোগাযোগ ব্যৱস্থাৰ এক নৱযুগৰ সূচনা কৰি ব্ৰহ্মপুত্ৰ নদীৰ তলত নিৰ্মাণ হ'ব দেশৰ প্ৰথমটো ৰেল আৰু মটৰ চলিব পৰা সুৰংগ এই বাতৰিটো আমি কালিও প্ৰকাশ কৰিছোঁ আজি যেহেতু মুখ্যমন্ত্ৰী সংবাদমেল মাধ্যমে যোগে তেওঁ এই কথাখিনি কৈছিলে পুনৰ সেইকাৰণে আপোনালোকৰ ওচৰত বিতংভাৱে লৈ আহিছোঁ দেওবাৰে লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গেম চেঞ্জিং প্ৰকল্পৰ সবিশেষ ঘোষণা কৰে ১৮,৬৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই যমজ সুৰংগই গহপুৰ আৰু নুমলীগড়ৰ মাজৰ ২৪০ কিলোমিটাৰ দূৰত্ব মাত্ৰ ৩৪ কিলোমিটাৰলৈ হ্ৰাস কৰিব ইয়াৰ ফলত বৰ্তমানৰ ৬ ঘণ্টাৰ যাত্ৰা মাত্ৰ ২০ মিনিটতে আপুনি সম্পূৰ্ণ কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ পৰা ৫৭ মিটাৰ গভীৰতাত এই সুৰংগটো নিৰ্মাণ কৰা হ'ব জাৰ্মানী আৰু ডেনমাৰ্কৰ সংযোগকাৰী সুৰংগৰ পিছত ইয়াৰ বিশ্বৰ দ্বিতীয়টো এনেধৰণৰ দ্বৈত ব্যৱহাৰকাৰী সুৰংগ হ'ব প্ৰতিৰক্ষাৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুঠ ব্যয়ৰ ২০% বহন কৰিব ভাৰতীয় সেনাৰ ৰেল বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ যুটীয়া সহযোগত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ কাম অহা কেইদিনমানৰ ভিতৰতে আৰম্ভ হ'ব অহা ৫ বছৰৰ ভিতৰত এই অত্যাধুনিক সুৰংগটো সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বাণিজ্য চুক্তিৰ নামত কৃষকক বিশ্বাসঘাতকতাৰ অভিযোগ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধীৰ ৫টা তীক্ষ্ণ প্ৰশ্ন আমেৰিকাৰ সৈতে হোৱা অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দেওবাৰে ছ'চিয়েল মিডিয়াৰ যোগে তেওঁ অভিযোগ কৰে যে এই চুক্তিয়ে ভাৰতীয় কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব আৰু দেশৰ কৃষিখণ্ডক আমেৰিকাৰ বৃহৎ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিব ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ ৫টা বিশেষ প্ৰশ্ন উত্থাপন কৰি কয় যে আমেৰিকাৰ পৰা GM যুক্ত শস্য ডিষ্টিলাৰ শস্য আমদানি কৰিলে ভাৰতীয় গৰু ম'হৰ গাখীৰৰ মানদণ্ড আৰু দুগ্ধ উদ্যোগ প্ৰভাৱিত হ'ব লগতে সৰিয়হ তেলৰ আমদানিয়ে মধ্যপ্ৰদেশ ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ থলুৱা খেতিয়কসকলৰ বিপৰ্যয়লৈ ঠেলি দিব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে তেওঁ লগতে প্ৰশ্ন কৰে যে ভৱিষ্যতে এই চুক্তিৰ হেঁচাত চৰকাৰে MSP বা ক্ৰয় ব্যৱস্থা দুৰ্বল কৰিব নেকি কৃষকৰ ভৱিষ্যতৰ সুৰক্ষিত কৰিবলৈ চৰকাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়াটো জৰুৰী বুলি তেওঁ মন্তব্য প্ৰকাশ কৰা দেখা যায় এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন দিছপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আজিৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অতি গুৰুত্বপূৰ্ণ বাজেট অধিৱেশন পঞ্চদশ অসম বিধানসভাৰ এইখন হ'ব অন্তিমখন অধিৱেশন চৰকাৰ বিভিন্ন জনহিতকৰ আঁচনি আৰু নতুন বাজেটৰ দিশসমূহক লৈ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া দিছপুৰৰ ওপৰত অধিৱেশনৰ মূল আকৰ্ষণ কাৰ্যসূচী এই বাজেট অধিৱেশনখন 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শুভাৰম্ভণি ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ কাম-কাজ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব ঐতিহাসিক গুৰুত্ব যিহেতু এয়া পঞ্চদশ বিধানসভাৰ অন্তিমখন অধিৱেশন সেয়েহে এইবাৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বাজেট অধিৱেশনক কেন্দ্ৰ কৰি সমগ্ৰ দিছপুৰ অঞ্চলত এক অভূতপূৰ্ব এতিয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখিছে বিধানসভা চৌহদ অনাগত 4টা দিনত জনসাধাৰণৰ স্বাৰ্থত কি নতুন ঘোষণা আহে তাৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ অসমৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণি তুলি কংগ্ৰেছৰ দুগৰাকী প্ৰভাৱশালী বিধায়কে ৰাইজৰ দলত যোগদান কৰাৰ সিদ্ধান্ত লয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জনোৱা মতে গোৱালপাৰা পশ্চিম বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে অহা সোমবাৰে বিয়লি 3 বজাত গুৱাহাটী হোটেল লিলিত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব ইয়াৰ পিছদিনা অৰ্থাৎ মঙলবাৰে বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী আহমেদে কলগছিয়াৰ বামুনতাৰীত আয়োজিত এক কাৰ্যসূচীত ৰাইজৰ দলৰ পতাকা হাতত তুলি ল'ব 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া এক ডাঙৰ আঘাত হিচাপে পৰিচিত হৈছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আদি শক্তিৰ জয় জয়কাৰ অসমীয়া ছবিলৈ 3টাকৈ সন্মানীয় বঁটা নতুন দিল্লীত অনুষ্ঠিত 18 সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু গ্লোবেল চিনে কনফ্লুৱেন্স 2026ত অসমীয়া কথাছবি আদি শক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয় আইৰা ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজিত আৰু বিতুপন কাশ্যপৰ দ্বাৰা পৰিচালিত ছবিখনে সমাৰোহত 3টাকৈ গুৰুত্বপূৰ্ণ বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ছবিখনে লাভ কৰা বঁটাকেইটা হৈছে শ্ৰেষ্ঠ কাহিনী চিত্ৰ শ্ৰেষ্ঠ মূল কাহিনী ইন্দ্ৰাণী বৰুৱা আৰু শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী আৰ্চিয়া মহন্ত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু অন্ধ পৰম্পৰাৰ বিৰুদ্ধে এগৰাকী নাৰীৰ সাহসিক যুঁজৰ কাহিনীৰে নিৰ্মিত ছবিখনত আৰ্চিয়া মহন্তৰ অভিনয়ে সমালোচকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ 60খনতকৈ অধিক দেশৰ 4000খন ছবিৰ ভিতৰত আদি শক্তিয়ে এই বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় এই সফলতাই অসমীয়া চলচ্চিত্ৰৰ কাহিনী কথনৰ শৈলীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন মাত্ৰা প্ৰদান কৰিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ নিৰ্বাচনী তৎপৰতা 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আজি পূৰ্ণাংগ নিৰ্বাচন আয়োগ
ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হোৱাৰ মাজতে আজি অৰ্থাৎ 16 ফেব্ৰুৱাৰীত অসমত উপস্থিত হ'বহি ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা পূৰ্ণাংগ দল আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি বুজ ল'বলৈ আয়োগৰ এই ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ভ্ৰমণৰ মূল দিশসমূহ নেতৃত্ব মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰৰ নেতৃত্বত আয়োগৰ দলটো অসমলৈ আহিব এইটো এটা 3 দিনীয়া চৰকাৰী ভ্ৰমণসূচী ভ্ৰমণকালত নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া জিলা উপায়ুক্ত আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব নিৰ্বাচন আয়োগৰ এই আগমনে ৰাজ্যত নিৰ্বাচনী প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰতৰ কৰি তুলিব বুলি ধাৰণা প্ৰকাশ কৰা হৈছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ অসমীয়া চিনেমা জগতত নতুনত্ব কলাকুশলীৰ বাবে আহি আছে অত্যাধুনিক ভেনিটি ভেন জয়মতী অসমীয়া ছবি জগতৰ শিল্পী আৰু কলাকুশলীসকলৰ বাবে চৰকাৰে আগবঢ়াইছে এক অভূতপূৰ্ব উপহাৰ ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে প্ৰথমবাৰৰ বাবে অসমত মুকলি কৰিবলৈ সাজু হৈছে এখন অত্যাধুনিক সা সুবিধা সম্পন্ন ভেনিটি ভেন যাৰ নাম ৰখা হৈছে জয়মতী ভেনিটি ভেনখনৰ বিশেষত্বসমূহ আধুনিক সা সুবিধা ইয়াত আছে 3টাকৈ বিশেষ কেবিনেট আৰু শ্বুটিং ষ্টুডিঅ'ৰ যাৱতীয় সা সামগ্ৰী ৰখাৰ নিৰ্দিষ্ট স্থান এডিটিং ব্যৱস্থা ফেনখনৰ ভিতৰতে অন সাইট এডিটিং কৰাৰ সুব্যৱস্থা উপলব্ধ থাকিব মহিলাসকলৰ বাবে বিশেষ গুৰুত্ব বিশেষকৈ মহিলা অভিনেত্ৰী আৰু কলাকুশলীসকলৰ সুৰক্ষা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত সুকীয়া টয়লেট আৰু লকাৰ ৰুমৰ ব্যৱস্থাও কৰা হৈছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিমন্ত শেখৰে সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা মতে অতি কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই এই বিশেষ ভেনখন উদ্বোধন কৰিব অসমীয়া ছবিৰ শ্বুটিংসমূহ অধিক সহজ আৰু উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপক চলচ্চিত্ৰ কৰ্মীসকলে আদৰণি জনাইছে প্ৰিয় দৰ্শক এতিয়া জানি লোৱা হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 16 ফেব্ৰুৱাৰী 2024 সোমবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে পাতল কুঁৱলী পৰাৰ সম্ভাৱনা আছে বেলা বহাৰ লগে লগে আকাশ ফৰকাল হ'ব আৰু দিনত ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট আৰামদায়ক হ'ব দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 5:59 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:17 এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতত AI ইম্পেক্ট সাবমিট আৰু নতুন দিল্লী ঘোষণাপত্ৰৰ প্ৰস্তুতি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বা কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিক আৰু নিৰাপদ ব্যৱহাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজিৰ পৰা নতুন দিল্লীত আৰম্ভ হ'ব 5দিনীয়া ইণ্ডিয়া AI ইম্পেক্ট সাবমিট 2024 ভাৰতৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া এই বিশ্বব্যাপী সন্মিলনত 20খন দেশৰ মুৰব্বী আৰু গুগল এনভিডিয়াৰ দৰে শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ CEO সকলে অংশগ্ৰহণ কৰিব সন্মিলনৰ শেষত 20 ফেব্ৰুৱাৰীত এক ঐতিহাসিক নতুন দিল্লী ঘোষণাপত্ৰ অৰ্থাৎ নিউ দিল্লী ডিক্লেৰেশ্যন গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এই ঘোষণাপত্ৰৰ মূল লক্ষ্য হ'ল AIৰ অপব্যৱহাৰ ৰোধ কৰা সাইবাৰ সুৰক্ষা সুদৃঢ় কৰা আৰু ভুল তথ্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক গোলকীয় নীতি নিৰ্ধাৰণ কৰা বিশেষকৈ উন্নয়নশীল দেশসমূহৰ কণ্ঠক অৰ্থাৎ গ্লোবেল সাউথক প্ৰাধান্য দি কাৰিকৰী সহযোগিতা আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত ভাৰতে বিশেষ জোৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 19 ফেব্ৰুৱাৰীত এই সন্মিলনৰ আনুষ্ঠানিক উদ্বোধন কৰিব সমগ্ৰ বিশ্বই এতিয়া এই ঘোষণাপত্ৰৰ ওপৰত চকু ৰাখিছে কিয়নো এই ভৱিষ্যতৰ AI শাসনৰ দিশ গঢ় দিয়াত নিৰ্ণায়ক ভূমিকা পালন কৰিব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি 99% ভাৰতীয় সামগ্ৰীয়ে পাব শুল্কমুক্ত প্ৰৱেশ ভাৰত আৰু ব্ৰিটেইনৰ মাজত যোৱা বছৰ জুলাই মাহত স্বাক্ষৰিত হোৱা ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি অৰ্থাৎ FTA অহা এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে এই একত্ৰিত অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তিখন বৰ্তমান ব্ৰিটেইনৰ সংসদত অনুমোদনৰ প্ৰক্ৰিয়া চলি আছে আৰু অতি সোনকালে ইয়াৰ ৰূপায়ণ আৰম্ভ হ'ব এই চুক্তিৰ অধীনত ভাৰতৰ পৰা ৰপ্তানি হোৱা বস্ত্ৰ জোতা চেণ্ডেল অলংকাৰ আৰু খেলনাৰ দৰে প্ৰায় 99% সামগ্ৰী ব্ৰিটেইনৰ বজাৰত শূন্য শুল্কত প্ৰৱেশ কৰিব পাৰিব আনহাতে ভাৰতৰ ব্ৰিটিছ বাহন আৰু হুইস্কিৰ দৰে সামগ্ৰীৰ ওপৰত আমদানি শুল্ক উল্লেখনীয়ভাৱে হ্ৰাস কৰিব উদাহৰণস্বৰূপে হুইস্কিৰ শুল্ক 150ৰ পৰা 75%লৈকে হ্ৰাস কৰা হ'ব 2030 চনৰ ভিতৰত দুই দেশৰ মাজত বৰ্তমানৰ $56 বিলিয়ন বাণিজ্য দুগুণ কৰাৰ লক্ষ্যৰে এই চুক্তিখন প্ৰস্তুত কৰা হৈছে ইয়াৰ উপৰি অস্থায়ী শ্ৰমিকসকলৰ সামাজিক লেভি সংক্ৰান্তীয় জটিলতা দূৰ কৰিবলৈ ডাবল কন্ট্ৰিবিউশ্যন কনভেনশ্যন চুক্তিও সমান্তৰালভাৱে কাম কৰিব এতিয়া আমি ব্যৱসায় বাণিজ্যৰ শিতানলৈ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতত বৃহৎ হ্ৰাস এক সপ্তাহতে কমিল $6.711 বিলিয়ন ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰা শেহতীয়া তথ্য অনুসৰি দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে 6 ফেব্ৰুৱাৰীত সমাপ্ত হোৱা সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ $6.711 বিলিয়ন মাৰ্কিন ডলাৰ হ্ৰাস পায় $717.064 বিলিয়ন হৈছেগৈ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ সপ্তাহত এই মজুত $723.774 বিলিয়ন অভিলেখ স্তৰত আছিল RBIৰ প্ৰতিবেদন অনুসৰি বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পোৱাৰ মূল কাৰণ হ'ল সোণৰ মজুতৰ তীব্ৰ অৱনতি যোৱা এক সপ্তাহত সোণৰ মজুত $14.208 বিলিয়ন হ্ৰাস পাই বৰ্তমান $123
$7.476 বিলিয়ন হৈছেগৈ অৱশ্যে বৈশ্বিক মুদ্ৰাৰ সম্পত্তি এই একেটা সপ্তাহতে $7.661 বিলিয়ন বৃদ্ধি পাই 570.053 বিলিয়ন হৈছেগৈ এই সাময়িক হ্ৰাসৰ পাছতো RBI আশ্বস্ত কৰিছে যে ভাৰতৰ হাতত 11 মাহৰো অধিক সময়ৰ বাবে আমদানি ব্যয় বহন কৰিব পৰাকৈ পৰ্যাপ্ত মুদ্ৰা মজুত আছে আৰু দেশৰ অৰ্থনৈতিক স্থিতি সুদৃঢ় হৈ আছে এতিয়া এই সমী খেল জগতৰ খবৰসমূহৰ মাজলৈ টি20 বিশ্বকাপত পাক অধিনায়কৰ টছ জয় ভাৰতক বেটিঙৰ আমন্ত্ৰণ খেলপথাৰত অব্যাহত শীতল যুদ্ধ কলম্বোত অনুষ্ঠিত ICC টি20 বিশ্বকাপ 2026ৰ এক উত্তেজনাপূৰ্ণ মেচত আজি মুখামুখি হৈছে ভাৰত আৰু পাকিস্তান খেলখনত পাকিস্তানৰ অধিনায়ক সলমান আলী আঘাই টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছে উল্লেখযোগ্য যে টছৰ সময়ত দুই দেশৰ অধিনায়কৰ মাজত কোনো কৰ্মদন নোহোৱাটোৱে ক্ৰিকেট প্ৰেমীসকলৰ মাজত পুনৰ চৰ্চাৰ সৃষ্টি কৰিছে পাকিস্তানৰ দলত কোনো পৰিৱৰ্তন কৰা হোৱা নাই যদিও ভাৰতীয় দলত দুটা গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে সঞ্জু চেমছনৰ পৰিৱৰ্তে বিস্ফোৰক বেটাৰ অভিষেক শৰ্মা আৰু আৰ্শদীপ সিঙৰ ঠাইত স্পিনাৰ কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰা হয় এতিয়া এই সময় আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ বাংলাদেশত তাৰিক ৰহমানৰ নেতৃত্বত নতুন চৰকাৰ 17 ফেব্ৰুৱাৰীত শপত গ্ৰহণ এক ঐতিহাসিক নিৰ্বাচনী বিজয়ৰ পাছত অহা 17 ফেব্ৰুৱাৰী মঙলবাৰে বাংলাদেশৰ শাসনৰ বাকজৰি ল'বলৈ সাজু হৈছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি যোৱা বৃহস্পতিবাৰৰ সংসদীয় নিৰ্বাচনত 2/3তকৈ অধিক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানৰ নতুন মন্ত্ৰীসভাক ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে শপত গ্ৰহণ কৰাব ৰাষ্ট্ৰপতি ভৱনৰ পৰম্পৰা ভাঙি এইবাৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সৰ দক্ষিণ প্লাজাত অনুষ্ঠিত হ'ব পূৰ্বৰ অধ্যক্ষৰ পদত্যাগ আৰু উপ অধ্যক্ষৰ কাৰাবাসৰ বাবে দেশখনৰ সাংবিধানিক জটিলতাৰ পৰিপ্ৰেক্ষিতত নৱনিৰ্বাচিত সাংসদসকলক মুখ্য নিৰ্বাচন আয়ুক্ত AM নাছিৰ উদ্দিনে শপত গ্ৰহণ কৰোৱাব ইফালে ডক্টৰ মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বিদায়ৰ পাছত প্ৰশাসনিক সালসলনিও আৰম্ভ হৈছে সিৰাজ উদ্দিন মিয়াক নতুন কেবিনেট সচিব হিচাপে নিযুক্তি দিয়া হয় এই নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই চুবুৰীয়া দেশখনত এক নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা কৰিছে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ